হেল্ল' গাইজ সকলোকে নমস্কাৰ নতুন ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে ভালে আছে কুশলে আছে আৰু এটা নতুন ভিডিঅ'লৈ আপোনাক মই স্বাগতম জনাইছোঁ। আজি অলপ বতৰটো বেয়া কিনকিনকৈ বৰষুণো দি আছে, আজি ৰ'দো ওলোৱা নাই, সেয়ে আপোনাক মই দেখুৱাইছোঁ। এইখন হৈছে ৰামবৈ পাহাৰ। এতিয়া মই আজি যাম ধুনীয়াকৈ ভাঙাৰা মন্দিৰত যাম। আজি আপোনাক মই বিষয়বস্তুবোৰ দেখুৱাম, ধুনীয়াকৈ ভাঙাৰা মন্দিৰৰ বিষয়বস্তু কেতিয়া স্থাপন হৈছিল অলপ সেনেকুৱাকৈ দেখুৱাম চেষ্টা কৰিম আৰু আপুনি লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। নমস্কাৰকৈ চাইকেল চলাই শুৱালকুছিৰ পৰা আহি পালোঁ এতিয়া বৰ্তমান। এইটো আগত আপোনালোকে দেখুৱাইছোঁ, এইটো ভাঙাৰা মন্দিৰৰ গেট আৰু এইটো ইমান ডাঙৰ পাহাৰখনৰ তলত আছে আমাৰ ভাঙাৰা বাবা। আপোনাক মই দেখুৱাম, ধুনীয়াকৈ চাই থাকিব, আপোনাক লৈ যাম ধুনীয়াকৈ লিংগেশ্বৰ দেৱালয়লৈ। আহক চাই থাকক। এতিয়া আমি বৰ্তমান এয়া লিংগেশ্বৰ দেৱালয় পালোঁ আহি, এইটো ইফালে আমি সোমাই যাম। এতিয়া আমি সোমালোঁহি লিংগেশ্বৰ দেৱালয় দেখুৱাইছোঁ, সেইটো আগত দেৱালয় আৰু এইটো ডাঙৰ একেবাৰে এইখন লিংগেশ্বৰ পাহাৰ অলপ মই দেখুৱাইছোঁ, আগলৈকে দেখুৱাই থাকিম, চাই থাকিব এই ভিডিঅ'টো লাষ্টলৈকে চাব। এইখন এতিয়া আমি ইতিমধ্যে আহি পালোঁ শ্ৰী শ্ৰী ভিংগেশ্বৰ দেৱালয়। আপোনাক মই দেখুৱাইছোঁ, আগতো আমাৰ শুৱালকুছিৰ সিদ্ধেশ্বৰী দেৱালয়ো দেখুৱাইছোঁ। এইবাৰ আমি আহিছোঁ ভিংগেশ্বৰ দেৱালয়লৈ, আপোনাক মই দেখুৱাম, ধুনীয়াকৈ লৈ যাম, আহক। এতিয়া বৰ্তমান মোৰ লগত উপস্থিত আছে আমাৰ জেঠীমাই। অলপ আজিৰ মানে বিশেষ আকৰ্ষণ কি, আজি জেঠীমাই আমাৰ ভোগ দিছে। অলপ আমাৰ কিহৰ কাৰণে ভোগ দিছে আমাক দৰ্শকসকলক অলপ ক'ব, কওকচোন জেঠীমাই। মই তাৰমানে কাতি মাহৰ কাৰণে তুলসীৰ তলত চাকি জ্বলাওঁ। আজি দুমাহী, সেইকাৰণে মহালক্ষ্মী তুলসী মাৰ চাকিখোৰ উদ্ভৱ, সেইকাৰণে মই আজি অলপমান ভোগ দি ভাঙাৰাত খাই পেলাই তেওঁলোকক নমস্কাৰ। কৈছে ধুনীয়া। এতিয়া বৰ্তমান ভাঙাৰা মন্দিৰত এতিয়া ভোগ আগবঢ়াইছে ধুনীয়াকৈ, আপোনাক মই দেখুৱাইছোঁ। এয়া চাওক, ধুনীয়াকৈ ভোগ আগবঢ়াই দিছে ভগৱানৰ আগত, মই দেখুৱাইছোঁ সকলোৱে শাৰী পাতি ধুনীয়া পৰিৱেশ। ইয়াৰ কিছু সময়ৰ পিছতে ভোগ আৰু প্ৰসাদ বিতৰণ কৰিব। ধুনীয়াকৈ জেঠীমাই ভোগ দিছিলে যে, এতিয়া আমি বহিলোঁ ধুনীয়াকৈ। এতিয়া আমি ধুনীয়াকৈ ভাঙাৰা বাবাৰ চৰণত সেৱা ল'লোঁ। ইয়াৰ পিছতে এতিয়া ভোগ দিছে, তৰকাৰী দালি তৰকাৰী ধুনীয়াকৈ দিছে। এতিয়া আমি এই ভোগখিনি গ্ৰহণ কৰিম, কৰি কিনে এই চাওক ইয়াতে কি সুন্দৰকৈ পৰিপাটিকৈ ৰাইজসকলে ধুনীয়াকৈ বহিছে, চাওক শাৰী পাতি কি সুন্দৰ দিছে। এয়া হৈছে ধুনীয়াকৈ, ইফালে আমাৰ দাদাও বহিছে,
সৰু পিনে সৰু হৈছে আৰু বিৰাট টেষ্টি হৈছে এয়া তৰকাৰী হৈছে এতিয়া আমি খাম ধুনীয়াকৈ আপোনালোকক আজিৰ ভিডিঅ'টো এইখিনিতে মই সামৰিছোঁ ইয়াৰ পৰাই নমস্কাৰ